আজি এটা নতুন এপ্লিকেশ্যনৰ বিষয়ে আপোনালোকক জনাবলৈ আহিছোঁ, যিটো এপ্লিকেশ্যন আপোনালোকক পাৰ ৰেফাৰ 51 ৰুপিছলৈকে আপোনালোকক পে'টিএম একাউণ্টত দিব। আৰু যিটো এপছৰ নাম হৈছে লোকেল ভোকেল। আৰু এই এপছটোৰ ভিতৰত আৰু এটা বহুত ডাঙৰ ছাৰপ্ৰাইজ লুকাই আছে। চ' সেইটো ছাৰপ্ৰাইজ জানিবলৈ আপোনালোকে ভিডিঅ'টো প্লিজ কণ্টিনিউ কৰক, যাতে স্কিপ নকৰে। অ'কে, আহক এতিয়া লোকেল ভোকেল এপছটোৰ বিষয়ে জানো, কেনেকৈ কি ৰেফাৰ কৰে, কি কৰে তাক জানো। আপোনালোকে মোৰ ভিডিঅ'ৰ তলৰ ডেছক্ৰিপশ্যনত এটা লিংক থাকিব। সেই লিংকটোৱেদি আপোনালোকে এই এপছটো ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি কেনেকৈ ৰেজিষ্টাৰ কৰিব লাগে আৰু কেনেকৈ যিটো ছাৰপ্ৰাইজ ক'ম, সেই ছাৰপ্ৰাইজটো আপোনালোকে কেনেকৈ এক্টিভ কৰিব লাগে, মই তাৰ আপোনালোকক জনাই আছোঁ। প্ৰথমতে ইয়াৰ পে'মেণ্ট প্ৰুফটো চাই লওঁ আহক। যিটো নাম এপছৰ নাম হৈছে লোকেল ভোকেল, সেইটো হৈছে আমাৰ পিয়'ৰ ইণ্ডিয়াৰ। অ'কে, আহক এতিয়া এপ্লিকেশ্যনটো অ'পেন কৰোঁ। এয়া চাওক, লোকেল ভোকেল এপছটো হৈছে পূৰা পিয়'ৰ এটাৰ নিউজ ৰিলেটেড এপছ, যিটো এটা গোটেই আমি পৃথিৱীৰ নিউজখিনি জানিব পাৰোঁ। অ'কে, এইবোৰ চাওক। আৰু ইয়াত ওপৰত চাওক, এটা হাইলাইট কৰা আছে, ইনভাইট এণ্ড আৰ্ণ আপ টু 51 ৰুপিজ ইজ ৰেজিষ্ট্ৰেশ্যন। মানে কোনোবা এজনে যদি আপোনাৰ যদি ৰেফাৰ লিংকৰ পৰা যদি এপছটো ডাউনলোড কৰে, তেতিয়া আপুনি পাব 51 পৰ্যন্ত পইচা। এতিয়া মই কিমান পালোঁ আৰু এইটো সঁচাই পে'মেণ্ট কৰে নে নকৰে তাৰ আপোনালোকে এটা প্ৰুফ চাওক। তিনিটা ডটত ক্লিক কৰিব ওপৰত থকা, তাত চাওক এটা পে'টিএম ৰিডিম। এয়া চাওক, এই যে চাওক, প্ৰত্যেকটো ৰেফাৰত পালোঁ 5 টকা 5 টকা 5 টকা 5 টকা 5 টকা, টোটেল পালোঁ মই 30 টকা। মানে মই পে'টিএমত চাওক 22 তাৰিখ মানে কালি মানে মই অলৰেডি 20 টকা মোৰ পে'টিএমত পাই গ'লোঁ। অ'কে, পে'টিএমত পাই গ'লোঁ মই আপোনালোকক একবাৰ দেখাই দিছোঁ। এয়া চাওক, মোৰ এতিয়া এইটো মোবাইলত মোৰ পে'টিএম আছে, পে'টিএমটো অ'পেন কৰিছোঁ। এয়া চাওক, মোৰ আগত আছিল 9 টকা, এতিয়া 29 টকা হৈ গ'ল। চ' ভালকৈ চাওঁ আহক মোৰ ডিটেইলছটো। চ' বেলেঞ্চত ক্লিক কৰিলোঁ, ৱালেটত ক্লিক কৰিলোঁ। ৱালেটত ক্লিক কৰাৰ লগে লগে চাওক, বুম 29 ৰুপিজ। এয়া তলত চাওক, কেছবেক ৰিচিভ ফ্ৰম ভি লোকেল, মানে লোকেল ভোকেল এপছটো, যিটোৰ 100% পে'মেণ্ট কৰে। চ' এতিয়া আপোনালোকে দেখিলে যে এই এপ্লিকেশ্যনটোৱে সঁচাই পে'মেণ্ট কৰিছে। হয়, এদিন বা দুদিন লেট হয়, কিন্তু পে'মেণ্ট কৰিছে। চ' আপোনালোকে তিনিটা ডটত ক্লিক কৰিব, ক্লিক কৰি ইনভাইট এণ্ড আৰ্ণত যাব। তাত চাওক, আপোনালোকে যদি এটা হ'লেও যদি আপোনালোকে ৰেফাৰ কৰিলে পাব আপোনালোকে 25 + 26 মানে 51 ৰুপিজ। আপোনালোকে যদি ফ্ৰেণ্ডক ৰেফাৰ কৰে, ইনষ্টল কৰে, ৰেজিষ্ট্ৰেশ্যন কৰে ভালকৈ, তেতিয়া আপুনি 5 টকাৰ পৰা 25 টকা পৰ্যন্ত পাব। মানে 5 টকা 25 টকা, যিহেতু 5 টকা পাব পাৰে, আপুনি 25 টকা পাব পাৰে। তাৰ উপৰিও সেই যদি যাক আপুনি ৰেফাৰ কৰে, তেওঁ যদি সেই এপছটো 30 দিনলৈকে যদি আনইনষ্টল নকৰে, তেতিয়া আপুনি এডিশ্যনেল পাব 26 ৰুপিজ, মানে 51 ৰুপিজ। চ' আপোনালোকে ফটাফট মোৰ ডেছক্ৰিপশ্যনত থকা লিংকটোত ক্লিক কৰক, ক্লিক কৰি লগালগ ৰেজিষ্ট্ৰেশ্যন কৰি লগালগ আপোনালোকে আপোনালোকৰ ঘৰৰ সকলোকে ৰেফাৰ কৰক। আৰু আপোনালোকে আপোনাৰ লিংকটো শ্বেয়াৰ কৰিবলৈ হ'লে হোৱাটছআপত ক্লিক কৰক, চবকে দি দিয়ক। এতিয়া ৰিডিম কৰিবলৈ কেনেকৈ, ৰিডিম কৰিবলৈ হ'লে তাত আপুনি ৱালেটত ক্লিক কৰক, ক্লিক কৰাৰ লগে লগে ৰিডিম ল'ব। ৰিডিমত আপোনালোকে আপোনাৰ পে'টিএম নাম্বাৰ দি দিয়ক। দি দিয়াৰ লগে লগে আপোনালোকৰ উইদিন 24 আৱাৰ্ছ আপোনালোকৰ পে'টিএমত পইচা সোমাই যাব। এতিয়া আহক সেই ছাৰপ্ৰাইজটোৰ কথা। যিটো ছাৰপ্ৰাইজৰ কথা জানিবলৈ হ'লে আপোনালোক ওপৰত থকা তিনিটা ডটত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আহিব ফ্ৰী ইঞ্চুৰেঞ্চ, যিটো মই কৈছিলোঁ ডাঙৰ ছাৰপ্ৰাইজ, যিটো মই অলৰেডি এক্টিভ কৰিলোঁ। এতিয়া চাওক, তাত ক্লিক কৰক। তাত ক্লিক কৰাৰ লগে লগে মোৰ নামত এটা ইঞ্চুৰেঞ্চ এক্টিভ হৈ থকা দেখা পাব। সেয়া চাওক, মোৰ নামত 5 লাখ টকাৰ এটা ইঞ্চুৰেঞ্চ এক্টিভ হৈ আছে, যিটো মোৰ নামত এক্টিভ কৰি দিলে লোকেল ভোকেল এপ্লিকেশ্যনে। চ' আপোনালোকে কেনেকৈ এই অফাৰটো এক্টিভ কৰিব পাৰিব আৰু কেনেকৈ এপ্লিকেশ্যনটো ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, তাৰ বিষয়ে এটা ভালকৈ
দেখাই দিওঁ আহক আপোনালোকক, যাতে আপোনালোকৰ একো প্ৰব্লেম ফেচ কৰিবলগীয়া নহয়। এই ভিডিঅ'ৰ তলত ডিছক্ৰিপশ্যনত লিংক আছে, লিংকটোৱে এপছ নিউজ এণ্ড লোকেলিটি যি এপছৰ ভিতৰত ইমান ডাঙৰ এটা ছাৰপ্ৰাইজ আছে, 5 লাখ টকাৰ ইঞ্চুৰেঞ্চ আৰু লগতে 51 ৰুপিজৰ এটা ইনভাইট এণ্ড আৰ্ণ পলিচি আছে। আৰু মোৰ অডিঅ' কোৱালিটি আপোনালোকে বেয়া পাব পাৰে, অলপ ল' কোৱালিটি পাব পাৰে। মোৰ নতুনকৈ এটা চেনেল ষ্টাৰ্ট কৰিছোঁ, এইটো চেনেল যিটো আপোনালোকে এতিয়া চাই আছে। চ' প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক আপোনাৰ ফেমিলি এণ্ড ফ্ৰেণ্ডছৰ মাজত মোৰ এই ভিডিঅ'টো। অ'কে, এতিয়া অ'পেন কৰক। অ'পেন কৰাৰ লগে লগে এটা এপছটো অ'পেন কৰাৰ লগে লগে আপোনালোকে এটা চিম্পুল এপছৰ ইণ্টাৰফেচ পাব, যিটো এটা বঢ়িয়া এপ। ইয়াতে হ'ল মোবাইল নাম আপোনাৰ দি দিব, দি দিয়াৰ লগে লগে আপোনালোকৰ এটা তাত OTP আহিব, OTPটো অট'মেটিক লৈ ল'ব। আহিলে OTP অট'মেটিক গিভ পাৰ্মিশ্যন কৰি দিয়ক, এলাউ কৰি দিয়ক। আপুনি পাৰ্মিশ্যন দি এলাউ কৰাৰ লগে লগে ইয়াত আহিব লেংগুৱেজ আপুনি সদায় ইংলিছ চিলেক্ট কৰক, ছাবমিট কৰক। ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ কেটেগৰী গোটেইকেইটা অল কৰি দিয়ক। অল কৰাৰ লগে লগে চক বুম, গেট ফ্ৰী ইঞ্চুৰেঞ্চ অফ 5 lakhs। মাই ডগ, চক সকলোৱে এই 5 লাখ টকাৰ ইঞ্চুৰেঞ্চ পাই যাব। অ'কে কৰক। অ'কে কৰাৰ লগে লগে আপোনালোকৰ ফুল নেম, ডেট অফ বাৰ্থ, নমিনী নেম, নমিনী কেলৈ দিয়ে গম পায়েই আপোনালোকে, নমিনী নেম চব অলৰেডি ফিল আপ কৰি আপোনালোকে ছাবমিট কৰক। অ'কে, মইতো সোনকালে ফিল আপ কৰি আপোনালোকক দেখাই আছোঁ। সকলোবোৰ ডিটেইলছ ফিল কৰাৰ লগে লগে তাত আহিব এটা প্ৰফাইল পিকচাৰ দি দিব আপোনালোকে। তাৰপাছত ছাবমিট কৰিব। ছাবমিট কৰাৰ পাছত বুম আহি গ'ল 5 লাখ টকাৰ লাইফ ইঞ্চুৰেঞ্চ। তাত আপোনালোকে এগ্ৰী কৰিব। এগ্ৰী কৰাৰ আগত আপোনালোকে টাৰ্মছ এণ্ড কণ্ডিশ্যন ভালকৈ চাই ল'ব, পঢ়ি ল'ব, কেনেকৈ 5 লাখ টকা পাব, কেনেকৈ হেৰি নাপাব, চব চাই এগ্ৰী কৰি দিব। এগ্ৰী কৰাৰ লগে লগে ওলাই গ'ল আপোনাৰ 5 লাখ টকাৰ ইঞ্চুৰেঞ্চ। কংগ্ৰেচুলেশ্যন দেখাই দিলে আপোনাক। চ' এয়া চাওক, মোৰ 5 লাখ টকাৰ ইঞ্চুৰেঞ্চ এক্টিভ হৈ গ'ল। চাওক বুম, এয়া হ'ল এপছটো, যিটো এপছ আপোনালোকে আপোনাৰ নিজৰ ফেমিলিৰ মাজত শ্বেয়াৰ কৰক, যাতে সকলোৱে 5 লাখ টকাৰ ইঞ্চুৰেঞ্চ ঘৰতে বহি ফ্ৰীকৈ আপুনি আপোনাৰ ইঞ্চুৰেঞ্চ কপিটো ডাউনলোড কৰি থ'ব পাৰে আপোনাৰ ফোনত। চ' সেই তিনিটা ক্লিক কৰক। ক্লিক কৰি লগাৰ লগে ফ্ৰী ইঞ্চুৰেঞ্চত ক্লিক কৰক। ফ্ৰী ইঞ্চুৰেঞ্চত ক্লিক কৰাৰ লগে লগে এটা ডাউনলোড অপশ্যন আহিব, যিটো ডাউনলোড অপশ্যন তলত দেখা পাইছে। তাত ডাউনলোড কৰি থ'লে আপোনাৰ ভৱিষ্যতে সেইখন ইঞ্চুৰেঞ্চ কামত দিব। এইটো অফাৰ আপোনালোকে এক্টিভ কৰিবলৈ হ'লে মোৰ ডেছক্ৰিপশ্যনত এটা লিংক আছে, লিংকটো ক্লিক কৰক। ডাউনলোড কৰি আপোনালোকে ছাকচেছফুলি ৰেজিষ্ট্ৰেশ্যন কৰে। ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে আপোনালোকে দুইটা অফাৰ, মানে 5 লাখ টকাৰ ইঞ্চুৰেঞ্চ আৰু পাৰ ৰেফাৰ 51 ৰুপিজৰ অফাৰ দুইটা এক্টিভ কৰি ল'ব পাৰিব। চ' ভিডিঅ'টো এতিয়ালৈকে ইমানতে সামৰিলোঁ, আৰু যাতে আপোনালোকে সকলোৱে ইয়াৰ পৰা 5 লাখ টকাৰ ইঞ্চুৰেঞ্চটো ভালদৰে ল'ব পাৰে আৰু ভালকৈ আপোনালোকে আৰ্নিং কৰিব পাৰে। চ' প্লিজ আপোনালোকে মোক, আৰু আহিবলগীয়া সময়ত এনেকুৱা বহুতো আৰ্নিং ভিডিঅ' মই এই চেনেলটোত আপলোড কৰিম। চ' আপোনালোকে প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ছাইডত থকা ঘণ্টা বটনটো টিপি দিয়ক, যাতে সকলোবোৰ ন'টিফিকেশ্যন আপোনালোকে আগতে পায়।